কৰ্কট ৰোগত আক্ৰান্ত হৈ Gmchৰ বিচনাত চিকিৎসাধীন হৈ থকা এই ছাত্ৰজন হৈছে বৰপেটাৰ বিতুপন নাথ। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ ছাত্ৰজনে প্ৰায় 88.9% নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা টপাৰ হৈ পৰীক্ষাত উত্তীৰ্ণ হয় বিতুপন নাথে। পিছে অতিকৈ দুখ লগা আৰু বেদনাৰ কথা এয়ে যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতুপন নাথ শুই আছে Gmchৰ বিচনাত। চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিব লগা হোৱা বিতুপনক এতিয়া Gmchতে কেমো প্ৰদান কৰি থকা হৈছে। আজি যেতিয়া টেলিফোনত ছাত্ৰজনৰ সৈতে কথা পাতিছিল পিতৃয়ে, তেতিয়াও নিজৰ সপোনৰ কথাই কৈছিল মেধাৱী ছাত্ৰজনে। কৈছিল ভৱিষ্যতে চিকিৎসক হৈ মানুহক সেৱা কৰাৰ সপোনৰ কথা। আশা কৰোঁ ৰাইজ আৰু চৰকাৰৰ সহযোগত বিতুপন নাথ সুস্থ হৈ উঠক আৰু মেধাৱী ছাত্ৰজনৰ সপোনটো দিঠকত পৰিণত হওক।